নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে। আজি পুনৰ কিছুমান নতুন চাকৰি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি প্ৰথমটো জব যিটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ সেইটো আহিছে ছান ভেলী GNM স্কুল অফ নাৰ্ছিঙৰ ফালৰ পৰা। ইয়াত ক্লিনিকেল ইনষ্ট্ৰাক্টৰ বিচৰা হৈছে। BSc নাৰ্ছিং উইথ মিনিমাম ইয়াত 1 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। তাৰপিছতে তেওঁলোকৰ ফালৰ পৰা আৰু এটা পোষ্ট আছে, যিটো পোষ্ট হৈছে অফিচ পিয়ন। এইটো অকল পুৰুষৰ বাবে হয়। পাছ ফ্ৰম SSLC ৰিকগনাইজ ইনষ্টিটিউট। এইটো আপুনি এটা ৰিকগনাইজ ইনষ্টিটিউটৰ ফালৰ পৰা মেট্ৰিক পাছ হ'ব লাগিব। ছান ভেলী GNM স্কুল অফ নাৰ্ছিং। যদি আপোনালোকে এই দুইটা পোষ্টতে এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে তলত দিয়া নাম্বাৰকেইটাত ফোন বা হোৱাটছএপ যোগে যোগাযোগ কৰি চাব পাৰে। ইয়াৰ নেক্সট পোষ্টটো আহিছে নেম কেয়াৰ হস্পিটালৰ ফালৰ পৰা। ইয়াত তেওঁলোকে ইমপ্লিমেণ্ট এক্সিকিউটিভ উইথ 1-2 years অফ এক্সপেৰিয়েঞ্চ ইন হস্পিটাল TPAS অৰ দ্য ইঞ্চুৰেঞ্চ ছেক্টৰ। ইয়াত 1 বছৰৰ পৰা 2 বছৰ তেওঁলোকে এক্সপেৰিয়েঞ্চ বিচাৰিছে। লগতে তেওঁলোকে কৈছে যে যদি আপুনি গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট, তেওঁলোকৰ লগত লগ লাগি আপোনাৰ জাৰ্ণিটো কেৰিয়াৰটো আগবঢ়াই নিব পাৰে। যদি আপোনালোক আগ্ৰহী হয়, তেতিয়াহ'লে 7 দিনৰ ভিতৰত আপোনালোকৰ CV-খন তেওঁলোকৰ যিটো ইমেইল ID দিয়া আছে, 30 জুনৰ আগতেই আপোনালোকৰ CV-খন সেইটো ইমেইল IDত চেণ্ড কৰিবলৈ কৈছে। যদি আপোনালোক আগ্ৰহী হয়, সেই ইমেইল IDটোতে আপোনালোকৰ CV-খন চেণ্ড কৰিব পাৰে। ইয়াৰ নেক্সট পোষ্ট আহিছে খাৰুপেটীয়াৰ ফালৰ পৰা। তেওঁলোকে লিখিছে উই আৰ হিয়াৰিং এক্সপেৰিয়েঞ্চড টিম লিডাৰ লাষ্ট মাইল লজিষ্টিক্স। ইয়াত আপোনাৰ লজিষ্টিক্স কুৰিয়াৰ ছাৰ্ভিচ ফালৰ পৰা বিচাৰিছে। তেওঁলোকে ইয়াত আপোনালোকে যিটো পাৰ্চেল মানুহৰ ঘৰলৈ দিবলৈ যাওঁতে যিখিনি প্ৰচেছ হয়, সেইখিনি স্কিল থকা মানুহ বিচাৰিছে। আৰু যদি আপোনালোকৰ লজিষ্টিকত আগতে কাম কৰা এক্সপেৰিয়েঞ্চ আছে বা তেনেকুৱা আপোনালোকে জানে কেনেকৈ কি হেণ্ডেলিং কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰে। ইয়াতে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে তলত যিটো ইমেইল ID দিয়া আছে dhurva.das@smartprologistics.in, এইটো ইমেইল IDত আপোনালোকৰ CV-খন চেণ্ড কৰি আপোনালোকে যোগাযোগ কৰিব পাৰি। ইয়াৰ নেক্সট পোষ্ট আহিছে টাটা অসম অট'মোবাইলছ প্ৰাইভেট লিমিটেডৰ যোগীঘোপা অসমৰ পৰা। তেওঁলোকে বিচাৰিছে HR এক্সিকিউটিভ আৰু বডি শ্বপ মেনেজাৰ। যদি আপোনালোকে এই পোষ্টটোত কৰিবৰ কাৰণে আপোনালোক আগ্ৰহী হয়, এই দুইটা পোষ্টে, তেতিয়াহ'লে তেওঁলোকৰ যিটো ইমেইল ID দিয়া আছে, এই ইমেইল IDটোত আপোনালোকৰ বায়'ডাটা বা CV-খন 27 জুনৰ আগত প্ৰেৰণ কৰিব লাগিব। তেতিয়াহ'লে আপোনালোকৰ CV আৰু বায়'ডাটা তেওঁলোকে পৰীক্ষা কৰি হয়তো আপোনালোক যদি ইলিজিবল হয়, আপোনালোকৰ লগত যোগাযোগ কৰিব। ইয়াৰ পিছৰটো পোষ্ট আহিছে গুৱাহাটীৰ পৰা অসম কাৰ্ছ টাটা মটৰ্ছৰ ফালৰ পৰা আহিছে। ইয়াত তেওঁলোকে বিচাৰিছে কাষ্টমাৰ এডভাইজাৰ, যিটো ফিমেলৰ কাৰণে পোষ্ট হয়। শ্ব'ৰুম চেলছ এক্সপেৰিয়েঞ্চ তেওঁলোকে বিচাৰিছে অট'মোবাইল ছেক্টৰত 1 বছৰ কাম কৰা হ'ব লাগিব। আৰু এই চাকৰিটো লোকেশ্যন হৈছে উলুবাৰী, গুৱাহাটী। চেলাৰী আপ টু 14,000লৈকে পাব আৰু লগত ইনচেণ্টিভো থাকিব। আৰু যদি আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ CV-খন তেওঁলোকৰ তলত যিটো মেইল ID দিয়া আছে, সেই মেইল IDটোত চেণ্ড কৰি দিব। এটা কথা মন কৰিব যে আপোনালোকে আপোনালোকৰ CV-খন যেন 26 জুনৰ আগত প্ৰেৰণ কৰে। ইয়াৰ পিছৰ যিটো নেক্সট জব আহিছে, সেইটো গুৱাহাটীৰ এটা ৰেপুটেড ছফ্টৱেৰ কোম্পানীৰ ফালৰ পৰা আহিছে। তেওঁলোকে টেলিকলাৰ বিচাৰিছে আৰু টেলিকলাৰৰ কাৰণে গুড কমিউনিকেশ্যন স্কিল থাকিব লাগিব, যিজনে আগ্ৰহী প্ৰাৰ্থীজনৰ। আৰু তেওঁ ইংলিছ, হিন্দী আৰু অসমীয়া শুদ্ধকৈ ধুনীয়াকৈ ক'ব পাৰিব লাগিব। মিনিমাম 2 years অফ টেলিকলাৰ ডিপাৰ্টমেণ্টত কাম কৰাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। লগতে তেওঁলোকে আৰু এটা পোষ্ট এডভাৰটাইজ কৰিছে, ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ। ইয়াত এক্সপিৰিয়েঞ্চ ইন ৰানিং ফেচবুক এণ্ড গুগল এডছ নেচেচাৰী। আপুনি ফেচবুক আৰু গুগল এডছৰ যিখিনি এডভাৰটাইজিং কাম হয়, সেইখিনি যাতে কৰি থকা হয়, তেনেকুৱা মানুহ তেওঁলোকে বিচাৰিছে। যদি আপোনালোকে এই দুইটা পোষ্টত কোনোবা আগ্ৰহী হয় কৰিবৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ ইণ্টাৰভিউ ডিটেইলছৰ কাৰণে তলত যিটো মোবাইল নম্বৰ দিয়া আছে, সেইটো চেক কৰিব পাৰে, নাইবা তেওঁলোকৰ এটা ৱেবছাইটো দিয়া আছে। আৰু আপোনালোকে এই জবটো কৰিম বুলি ভাবিলে 26 জুনৰ আগতে তেওঁলোকৰ লগত যোগাযোগ কৰিব। আজি আমাৰ শেষৰটো যিটো জব আপোনালোকলৈ লৈ আহিছোঁ, সেইটো তেওঁলোকে বিচাৰিছে বিজনেছ মেনেজাৰ ফিমেল
আৰু তেওঁলোকে ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 বছৰৰ পৰা 3 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু তেওঁলোকে ইয়াতে আৰু এটা জব এডভাৰটাইজ কৰিছে সেইটো মেল ফিমেল যিকোনোৱে কৰিব পাৰিব টেলিকলাৰ আৰু ইয়াত এক্সপিৰিয়েঞ্চ বা নতুন প্ৰাৰ্থী যিসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব লোকেশ্যন হৈছে গুৱাহাটী চেলাৰী 20,000ৰ পৰা 50,000লৈকে আছে ইয়াত আপোনাৰ তেওঁলোকে যথেষ্ট চেলাৰী আগবঢ়াইছে আপোনালোকে যদি ভাবে তেওঁলোকৰ এই দুইটা পোষ্টতে এপ্লাই কৰিম বুলি বা আগ্ৰহী কৰিবৰ কাৰণে তেতিয়াহ'লে তেওঁলোকৰ যিটো ইমেইল আইডি দিয়া আছে সেই ইমেইল আইডিটোত আপোনালোকৰ ৰিজিউম বা বায়'ডাটাখন সেন্ড কৰিব পাৰে নাইবা তেওঁলোকে আৰু এটা হোৱাটছএপ নম্বৰ দি থৈছে সেই হোৱাটছএপ নম্বৰটোতো আপোনালোকে যোগাযোগ কৰিব পাৰে লাষ্ট ডেট হৈছে 26 জুন যদি আপোনালোক আগ্ৰহী হয় 26 জুনৰ আগতেই যোগাযোগ কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদি আপোনালোকক এনেকুৱা নতুন নতুন চাকৰি তথা দেশ বিদেশৰ বিভিন্ন খা খবৰ লগতে অন্যান্য বা বাতৰিৰ বাবে আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দাবাই দিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই